বিহু 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 বিহুতি বিহু আমাৰ তিনিটি কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী বহাগতে কৰোঁ আমি ধেমালি। এইদৰে আজি আমাৰ কাতি বিহু অৰ্থাৎ কঙালী বিহুত পথাৰত সকলোৱে চাকি বন্তি জ্বলাইছে আৰু জ্বলাই আছে। হেল্ল' গাইজ, মই আছোঁ আজি আমাৰ ইখন ঔগুৰি পথাৰ বুলি কয়, ঔগুৰি পথাৰত আছোঁ। এতিয়া ঔগুৰি পথাৰত সকলোতে এটা মানে চিঞৰৰ এটা উত্থাপন হৈছে। গতিকে চাওক ৰাইজ, আজি ঔগুৰি পথাৰত সকলোৱে চাকি বন্তি জ্বলাইছে আৰু লগতে আমিও আহিছোঁ চাকি বন্তি জ্বলাবলৈ। এনেকৈ পৰম্পৰাখন মানে চলি থাকিব লাগে, আগৰ নিয়ম নীতিবোৰ থাকিব লাগে। এইখিনি মই আপোনালোকক দেখুৱাইছোঁ ৰাইজ। এইখন অদলাগুৰি হয় আৰু অদলাগুৰিখন অগুৰি পথাৰ শালি পথাৰ আজি কাতি বিহু। সেই গতিকে আজি মই মানে চাকি জ্বলাব আহিছোঁ। এই অগুৰি পথাৰখনত ইয়াতে যিমানবোৰ মানুহ হৈছে, আপোনাৰ ভাল লাগিছেনে? ভাল লাগিছে, খুব ভাল লাগিছে। ধুনীয়া পৰিৱেশ। প্ৰত্যেক বছৰে আজি এনেকৈয়ে দি আছোঁ, এনেকৈ ভাল লাগিছে। আমি কওঁ কাতি বিহু বুলি আমি আৰু চাতি জ্বলাৰ ধূপ চাতি দিয়াৰ পিছতে আমি কওঁ আৰু কঙালী বিহু বুলি। কঙালী বিহু বুলি আৰু ঘৰত ধৰ মাহ প্ৰসাদো দিব, ঘৰতো অলপ মাহ প্ৰসাদো দিয়া হয়। মানে যিমানবোৰ খেতিয়ক আছে সকলোৱে এনেকৈ মাহ প্ৰসাদ দিয়ে আৰু এনেকৈয়ে আমাৰ এই পৰম্পৰাখন আজি জীয়াই ৰাখিব লাগিব।